সকলোকে স্বাগতম জনাইছো মোৰ অন্যটি ব্লগলৈ আৰু আজি মই যাব লাইছো নামঘৰলৈ যেহেতু ভাদ মাহতো সকলোৱে নামঘৰলৈ যায় আৰু আজি ওলাইছো নামঘৰলৈ যাবলৈ হেৱাই ভাগি কৰি থৈ আহোগে বুলি লগতে গোপিনী সকলক চাহ অকণমানো খুৱাম মোৰ যা জলে আমি সকলোৱে লাইছো বাৰু তেখেতসকলে গৈ আছে মোক যেহেতু অকণমান দূৰ ছোৱালীজনী লৈ যাব দিগদাৰ হয় খুজকাই যাবলৈ সেইবাবে মানুহজনে থৈ আহিবগে তেখেতে গা ধুই আছে আৰু ভাবিলো ব্লগটো ষ্টাৰ্ট কৰি দিও আজি চাই যাব হেকলৈকে আৰু হেকত কমেন্ট কৰি জানাব কেনেকুৱা পালে ভিডিওটি তেতে ব্লগ আৰম্ভ কৰো গোটেই দিনটো ভাগৰ লাগি গৈছেগে ৰাতিপুৱাৰ পৰা কাম কৰি আছো আৰু এতিয়া 2টা বাজিলে গা চা ধুবলৈ বাকি আছে গা চা ধুই লওঁ তাৰ পাছত এফালে যাব লাগিব আৰু কিবা কিবি বস্তু কেইটামান আনিব আছে সেইকেইটা আনি লওঁগে তাৰ পাছত আৰু কাইলৈ কি আছে সেইটো কম একেবাৰে শেষত ফাইনেলি ফ্ৰেন্ডছ গা চা ধুই আজৰি হলো আৰু এতিয়া সময় 2:30 মানে হ'ল আৰু দিনটো ইটো হিটো কৰি মেলি ভাগৰ লাগিছে আৰু মূৰটো বহুত বিষাইছে তাৰ পাছত এতিয়া মানুহজনে পঠাইছে কাক পথাৰলে কিবা কিবি আনিবলৈ তেখেতৰো কাম আছে যিহেতুকে আৰু তেখেতে মানে কি হ'ল আজি ৰাতিপুৱাৰ পৰা বহুত কাম কৰি আছে আৰু নিজৰ বিয়াটো ইমান কাম কৰা নাই নেকি যিয়ে কৰি ইমান কাম কৰিছে মানে কিবা কিবি এইবোৰ কৰা মেলাৰ পৰা আদি কৰি সকলোবোৰ কৰিছে আৰু এজন দেখিছেনে লগত হাঁহি আছে পুলিবুৰি তাৰ পাছত এতিয়া যাম কাক পথাৰলে আৰু তেখেতে যাব বইলাৰখিনি আনিবলৈ আৰু বাকি কি কাম আছে আমি ভাইটি এজনৰ লগত যাম কাকলে তাৰ পাছত একেৰে দেখিছে ডাং খাই উঠিছে মই যে কাকলে যাম কলো তোমাক যে নিনু মজা মজা তোমাৰ টিউচন আছে একা নালাগে যাবলৈ নহলে মই লৈ গলো হয় ঠিক আছে তাৰ পাছত বাকি সব কাম কৰি মেলি আজৰি হলো বাকি ৰাতিপুৱা সৰু সুৰা কাম কেইটামানো আছে ৰাতিকৈও আছে বাৰু ঘৰ চৰ চফা তফা কৰি মেলি আজৰি এতিয়া আহিব লাহেকে আলহী দুলহী মা অহা কথা আছে আহিব তাৰ পাছত আমাৰ কাইলৈ কি আছে হেতু এখেতে কৈ দিব কইতাচোন কি আছে কাইলৈ আমাৰ আমাৰ ছোৱালীজনী ভাত মুখত দিয়া আছে কাইলৈ সো সেইবাবে ইমানবোৰ জুজা চলি আছে আৰু মিঠাই সিঠাই কিবা কিবি আনিবলৈ বাকি সেইখিনি আনিবলৈ যাওঁ মই তাৰ পাছত সেই আৰু চাই যাব ভিডিওটি হেকলৈকে চাব আৰু হেকত কমেন্ট কৰি জনাব দেই কেনেকুৱা পালে আপোনালোকে কমেন্ট কৰিলে মই ভিডিও বনাবলৈ ভাল পাওঁ আসলতে কমেন্ট কৰিলে মানে ভাল লাগিছে কোৱা হে যে ৰিয়ানে যে আমাৰ ভণ্টি অনপহন হে ভণ্টি বিয়া মই বহনো হেনেকৈ কয় হয় হেনে কৈছে আৰু ভিডিওটি হেকলৈকে চাব আৰু প্লিজ কমেন্ট এটা কৰি জনাব কেনে পালে আৰু জানেনে আপোনালোকে কমেন্ট কৰিলেহে মোৰ ভাল লাগে দেই আৰু আজি যে মোৰ ৰুমটো একদমেই অৱস্থা নাই দেখিছেনে এয়া মা আহিব যিহেতুকে ভাবিছোঁ মাকে অকণমান লগাই দিম নেকি মোৰ ৰুমটো অকণমান চফা কৰিবলৈ আনলাডালো ক'বই নালাগে হাজবেণ্ডে সদায় লেতেৰা কৰে আৰু কমেন্ট কৰিব যাতে মোৰ ভিডিওটি কেনেকুৱা লাগিলে জনাব আৰু আপোনালোকে ভিডিওবোৰত কমেন্ট কৰিলেহে মোৰ ভিডিওবোৰ কৰিবলৈ মই ভাল পাওঁ মানে বা ভাল লাগিছে আমুক কৰিছে এইটো কৰিবা সেইটো কৰিবা ক'লে মানে মই ভিডিওবোৰ কৰিবলৈ উৎসাহ পাওঁ সেইবাবে আৰু যিকোনো মানুহে কিবা এটা কাম কৰিবলৈ আগবাঢ়ি গ'লে উৎসাহ দিয়া জনে যদি উৎসাহ দিয়ে তেখেতে কামটো কৰিবলৈ অকমান ভাল পায় নহয় জানো ঠিক তেনেদৰে ময়ো যদি আপোনালোকে ভাল কমেন্ট দিয়ে ময়ো ভিডিওবোৰ কৰিবলৈ অকমান ভাল পাওঁ সেই গতিকে ভাল কমেন্ট দিব আৰু কেনেকুৱা ভিডিও মোৰ পৰা বিচাৰে আপোনালোকে জনাবচোন কমেন্ট বক্সত তেতিয়া মই ভিডিওবোৰ দিবলৈও তেতিয়াও সুবিধা হয় আচলতে আৰু দেখুৱাই যাম বাৰু কাইলৈ যেহেতু ছোৱালীজনী অন্নপ্ৰসন্ন আছে দিনটো কি কৰোঁ সকলোবোৰ দেখাই যাম চাই যাব আৰু সেইদিনাখন জানেনে ডুমডুমালৈ গৈছিলোঁ বজাৰ কৰিবলৈ ছোৱালীজনীৰ কাৰণে কাপোৰ কিনিবলৈ কিন্তু মানে কি হ'ল
ইমানেই বেয়া লাগিলে নহয় এটাও ভাল কাপোৰ মই নাপালোঁ পাইছোঁ যিহেতু কিন্তু মই যেনেকুৱা বিচাৰিছিলোঁ তেনেকুৱা মই একোৱেই নাপালোঁ সেইবাবে বহুত দুখ মানে কি হ'ল কাপোৰকেইটা এটাও মোৰ পচন্দৰে অহা নাই চ' ভাবিছোঁ এইবাৰৰ পৰা যিকোনো বস্তু মই অনলাইনতে অৰ্ডাৰ দিম বুলি ছোৱালীজনীৰ কাৰণে মই আজিলৈকে সঁচা কথা কৈছোঁ মই যি ভাবিছোঁ এতিয়ালৈকে মানে অকল ছোৱালীজনীৰ ক্ষেত্ৰতে নহয় মোৰ ক্ষেত্ৰতেই হওক বা যাৰ ক্ষেত্ৰতেই হওক আনক লৈ কিবা এটা চিন্তা কৰিলে বা মই নিজক লৈ কিবা এটা যদি চিন্তা কৰোঁ মোক কেতিয়াও সেইটো যেনেদৰে মই চিন্তা কৰোঁ তেনেদৰে মোক কেতিয়াও নহয় কামটো মানে সেইবাবে যেনেকৈ কয় যে ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি তেনেকুৱাই হয় আচলতে মই যেনেদৰে ভাবোঁ তেনেদৰে কেতিয়াওৱেই নহয় সেইটোৱে মোৰ বহুত দুখ মই সেইদিনাখনি ডুমডুমাৰ পৰা কাকো পথাৰলৈকে মই চিন্তা কৰি আহিছোঁ যে কিয় এনেকুৱা হয় মোৰ লগত মানে কিয় এনেকুৱা যে মই যোনবোৰ বস্তু চিন্তা কৰোঁ একোৱেই মোৰ ক্ষেত্ৰত মানে সফল নহয় চ' সেয়াই আৰু এতিয়া ওলাই লওঁ কাপোৰলৈ তাৰপিছত